Hello students, welcome back to my channel Assam Kids Study. তো আজিৰ ভিডিঅ'ত আমি পঢ়িম কেইবিধমান শাক পাচলিৰ নাম যেটো অসমীয়া আৰু ইংৰাজী দুইটাতে আছে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। বন্ধাকবি, কেবেজ, ফুলকবি, cauliflower, বেগেনা, brinjal, आलू, potato, गाजर, carrot, सजना, drumstick, रंगालाव, pumpkin, भेंडी, ladyfinger, beet, beetroot, কলডিল, banana, flower। কেইটামান হৈছে শাক পাচলিৰ নাম যেটো অসমীয়া আৰু ইংৰাজী দুইটাতে আছে। তোমালোকে ভালদৰে পঢ়ি দুইটাতে শিকিব পাৰিবা। আৰু যদি তোমালোকক ভিডিঅ'টো ভাল লাগিল এটা লাইক অৱশ্য কৰিবা। আৰু তোমালোকে যদি মোৰ চেনেলত নতুন তো প্লিজ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিবা। মই এনে ধৰণে ষ্টাডি ৰিলেটেড ভিডিঅ'বোৰ বনাই থাকো। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ কাৰণে।